উৰণীয়া জুই উৰাৰ ক্ষেত্ৰত দুটামান কথা ক'বলগীয়া আছে। ইয়াক উৰাওঁতে সৰু ল'ৰা ছোৱালীক পৰাপক্ষত অকলে কৰিবলৈ নিদিব, ডাঙৰ দুই এজন থাকিলে ভাল হয়। আৰু লগতে টকপাতৰ ঘৰ আৰু খেৰী ঘৰৰ ওচৰত ইয়াক ব্যৱহাৰ নকৰিব। পৰাপক্ষত মুকলি ঠাইত বা ফিল্ডত পথাৰৰ মাজত কৰিলে সুন্দৰ হয়। সবকে বেছিটো মোৰটোৱে ভাল যে বাতৰি কাগজ ল'ব লাগে ধুনীয়াকৈ এনেকৈ গুৰ বুলিব সেই কৰি খুলিব লাগিব নফুটাকৈ ফাটিলে কাগজখন নৰিব। চাৰিটা চুক লগাই পকা দিব লাগিব। জ্বলাব লাগে। জ্বললে নাই? জ্বললে। ধুনীয়াকৈ বনায়, মোকে ভালকৈ বনায়। কালি ইয়াৰকেইটাই উৰিলে। এই গেছ দিছোঁ দেই। সেইটো গেছতে উৰিব। অঁ, সেইটো গেছত বেছি ধুনীয়া উৰে আকৌ। এইটো জ্বলোৱা আকৌ, এটা জ্বলোৱাই নাই যে। কি ক'ব লাগিব যে? হেল্ল' হেল্ল', এতিয়া কি হ'বলৈ গৈ আছে? উৰণীয়া জুই এয়া বনাইছোঁ দেই। এইফালে নতুন দেই, এইফালে যাব। সবকে বেছিটো মোৰটোৱে ভাল যে দেখিছা আজি ইয়াত বেছি দেৰি জ্বলিছে। দেখিছা হেৰি হয় আকৌ জ্বলোৱাটো আমাৰ হেৰি দেখিছা আজি ইমান ধুনীয়াকৈ হেৰি হৈছিলে।